हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। अपन जो घर बनाने विचार আছে তেনেহলে ভিডিওটো বি কেয়ারফুল। আপোনালোকে ভিডিওটো স্কিপ নকৰাকে গুটিখিনি চাবলৈ চেষ্টা কৰিব। তেনেহলে আপুনি বুজিবলৈ পাব যে আমি ঘৰ যে বনাই আছো লকস কনস্ট্ৰাকচন আমাৰ ঘৰবিলাক বনাই আছে এটো আমাৰ পাৰ স্কয়াৰ ফিট আমি কিমানকৈ লৈ আছো, ফুল ফিনিশিংত কিমানকৈ লৈ আছো আৰু অকল ছত আৰু ফাউন্ডেশনত আমি পাৰ স্কয়াৰ ফিট কিমানকৈ লৈছো আৰু আমাৰ অকল কনস্ট্ৰাকচনত পাৰ স্কয়াৰ ফিট কিমানকৈ লৈছো এটো ভিডিওৰ মাধ্যমত আপোনালোকে ধুনীয়াকৈ বুজিবলৈ পাব। আমার ঘৰটো হল নগাঁও। আমার লকস কনস্ট্রাকশনে আমার কলিয়াবৰ মৰিগাঁও আৰু আমাৰ ৰহা নগাঁও আৰু হোজাই তেজপুৰ বহুত জায়গাত আমাৰ কাম চলি আছে। লকস কনস্ট্রাকশনের কাম কৰি আছে। এটা আমার কাম যেটা আছে এটা হল আমার কলিয়াবৰ তিনিআলি। ইয়াতে আমি কামবোৰ কৰি আছো। এটা আমার শাটারিং করা হয়েছে। শাটারিং ওপৰত আমি ইয়াত এইবিলাক আমি প্লেন শিট দিয়া আছে। প্লেন শিট দি শাটারিং কৰিলে আপোনাৰ যেটা আমার সদৰ ফিনিশিংটো আছে ফিনিশিংটো আপোনাৰ ধুনীয়া হয়। আৰু আপোনাৰ শাটারিং কৰোতে সদায় আপোনালোকে এটা বস্তু চাব লাগে যে আমাৰ এইবিলাক যে বিম যে বনাইছে বিমবিলাক বনাওতে সুতা মাৰি লৈছে নে নাই মিস্ত্ৰী বিলাকে। আমাৰ যিমান কাম আছে শাটারিংৰ কাম সদায় আপোনালোকে সুতা মাৰিব লাগিব। সুতা মাৰি আপোনালোকে লেভেল কৰিব লাগিব। লেভেল কৰিলেহে আপোনাৰ কামটো পারফেক্ট মতে হ'ব। শাটারিং যদি আপোনাৰ লেভেলত নাথাকে তেনেহলে আপোনাৰ শাটারিং ইমান ভাল নহয়, আপ ডাউন হৈ থাকিব। লেভেল মিলে কাম কৰিলে কামটো মানে প্লেন হয়। আই হোপ মোৰ কথা ধুনীয়াকৈ বুজিবলৈ পাইছে। এতিয়া আমাৰ বিম বন্ধ হৈ আছে। বিম বিলাক যে আমার বাঁধিছে এইবিলাক রিং যে বাঁধিছে রিং বিলাক আমার সিধা হব লাগিব। সিধা হলে আপনার কামটো দেখাত ধুনীয়া হব, আপনার কামটো মজবুত হব। আর যেবিলাক আমার এনেকুৱা হুক মাৰিছে এইটো চাক এফালে লৈ আহা এইটো আপোনাৰ 135 ডিগ্ৰী কোণ হ'ব লাগিব। এইটো যেটো আমাৰ ৰিঙৰ হুক আছে হুকটো আমাৰ 135 ডিগ্ৰী হ'ব লাগিব। তেতিয়াহে আপোনাৰ বিমটো মজবুত হ'ব বা বিমৰ ৰডবিলাক ধুনীয়াকৈ হুক মাৰি ধৰি ৰাখিব পাৰিব ৰিং বিলাকে। আৰু যে আমি যে এইটো আমাৰ কাম আছে কামটো আমাৰ অকল কনস্ট্রাকশনখিনি আমি লৈছো। কনস্ট্রাকশন এৰিয়াত আমাৰ যেটো ছত আছে ছত ফাউন্ডেশন আৰু গাঁথনি প্লাষ্টাৰ আৰু আমাৰ তলৰ যেটো ফ্লোৰ আছে ফ্লোৰটো আমাৰ ৰাফ ঢালাই হ'ব। এইখিনি আমাৰ কনস্ট্রাকশন এৰিয়াত পৰে। আৰু আমাৰ দরজা খিৰিকী অকল ফ্রেম আহিব। এখিনিত আমি পার স্কয়ার ফিট 1350 লৈছো। আপুনি যদি ঘৰ বনাবলৈ বিচাৰি আছে তেনেহলে কন্টাক্ট কৰিব পাৰে। এটো হল আমার 1350 পার স্কয়ার ফিট অকল কনস্ট্রাকশনখিনিৰ কাম। আৰু যদি আপুনি এটা ঘৰ বনাবলৈ বিচাৰি আছে ঘৰটো ফুল ফিনিশিং কৰিব, ফুল ফিনিশিং কৰিলে আপোনাৰ পার স্কয়ার ফিট আমি 2100 লওঁ। আৰু যদি অকল আপোনালোকে ছত আৰু ফাউন্ডেশন মাৰিবলৈ বিচাৰি আছে অকল ছত আৰু ফাউন্ডেশন তেনেহলে আমাৰ পার স্কয়ার ফিট 900 টকা 950 টকা। এটা আমি জায়গা বা এরিয়া লৈ বুজি লওঁ কোনটো এরিয়াত আমাৰ অলপ দূৰ হৈ গলে আমি অলপ প্ৰাইসটো ধৰক 50 টকা বা 20-30 টকা আমি এটা বঢ়াই লওঁ। কিবা জানিবলৈ হলে কমেন্ট কৰিব। ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিব। আৰু আমাৰ ফেসবুক পেজ আছে ফেসবুক পেজত আমাৰ লকস কনস্ট্রাকশন বুলি আমাৰ লিখা আছে। আপোনালোকে তাত ভিজিট কৰিব পাৰে। আপুনি যদি ঘৰ বনাব বিচাৰি আছে তেনেহলে কন্টাক্ট কৰিব। ভিডিও চাই ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিব। থ্যাংক ইউ সো মাচ। নেক্সট ভিডিওত লগ হ'ব।